ৰহস্যৰ পম খেদি হেৰাই গ'ল চিনাকি বাট অচিন বাটৰ চিনাকি মাথো এখনি ৰহস্যময় হাত দৰ্শক ৰাইজে ফাঁচিকাঠত ৰাজকোৱা নাটকক সৰ্বশ্ৰেষ্ঠ নাটক হিচাপে স্বীকৃতি দিয়াৰ পিছত অসমৰ আগশাৰী ভ্ৰাম্যমাণ নাট্য দল বৰদৈচিলা থিয়েটাৰৰ অন্য এক ব্যতিক্ৰমী আয়োজন জনপ্ৰিয় ঔপন্যাসিক শ্ৰদ্ধাৰ ৰঞ্জু হাজৰিকাদেৱৰ উপন্যাসৰ আধাৰত স্বনামধন্য নাট্যকাৰ প্ৰয়াত সেৱাৱত বৰুৱাৰ নাট্যৰূপ হাত নাটকখনি পুনৰ মঞ্চস্থ কৰিব বৰদৈচিলা থিয়েটাৰৰ মঞ্চত। সম্পাদনা আৰু পৰিচালনা কৰিব জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টাচাৰ্যই।